নমস্কাৰ, মই আনন্দ কছাৰী আজি পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আধাৰ কাৰ্ডত এড্ৰেছ কেনেকৈ সলনি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধু বান্ধৱীসকল। বলক তেন্তে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি আমাৰ ডেস্কটপত থকা গুগল ক্ৰম ব্ৰাউজাৰটো খুলি ল'ম। ঠিক আছে, খোলাৰ পিছতে ইয়াতে আপোনালোকে দেখিছে ওপৰত চাৰ্চ বাৰত আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট আমি ইয়াতে udoy.gov.in ঠিক আছে, udoy.gov.in লিখি এইটো আমি চাৰ্চ কৰি দিম। ঠিক আছে, চাৰ্চ কৰাৰ পিছতে দেখিছে আপোনালোকে এখন নতুন পেজ খোল খাব। এই পেজখন খোল খোৱাৰ লগে লগে আমি ইয়াতে মাই আধাৰ দেখিছে আপোনালোকে একেবাৰে ওপৰত ঠিক আছে, দেখিছে মাই আধাৰ ওৱান পৰ্টেল ফৰ অল অনলাইন ছাৰ্ভিচেছ, ইয়াতে আমি ক্লিক কৰি দিম। ঠিক আছে, ইয়াত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে ৱেলকাম টু মাই আধাৰ, ইয়াতে দেখিছে ফিংগাৰপ্ৰিণ্টৰ লগত এটা লগ ইন অপশ্যন দেখাই আছে। ইয়াতে আমি লগ ইনত ক্লিক কৰি দিম। লগ ইনত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে ইয়াতে পুনৰ এখন পেজ খোল খাইছে। ইয়াতে দেখিছে ইণ্টাৰ আধাৰ কেপচা কোড, ইয়াতে দেখিছে ইণ্টাৰ এবভ কেপচা। এইকেইটা সম্পূৰ্ণ আমি ইয়াতে লিখাৰ পিছত চেণ্ড অ'টিপিত ক্লিক কৰিম। ঠিক আছে, ইয়াতে আধাৰ কাৰ্ডটো লিখি ল'ম, তাৰপিছত ইয়াতে কেপচা কোডটো এজ ইট ইজ লিখিম, লিখি পেলাই আমি এইটো চেণ্ড অ'টিপি ক্লিক কৰি দিম। ঠিক আছে, চেণ্ড অ'টিপি কৰাৰ লগে লগে অ'টিপি এটা আহিব, সেই অ'টিপিটো ইয়াতে লিখি আমি লগ ইনত ক্লিক কৰি দিম। ঠিক আছে, লগ ইনত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে এখন পুনৰ পেজ খোল খাব। ইয়াতে বহুতকেইটা অপশ্যন দেখিছে, ডাউনলোড আধাৰ, অৰ্ডাৰ আধাৰ, PVC কাৰ্ড দেখিছে, আপডেট আধাৰ অনলাইন। ঠিক আছে, ইয়াতে 3 নম্বৰ অপশ্যনটো আমি আপডেট আধাৰ অনলাইন ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে পুনৰ এখন পেজ খোল খাইছে। ইয়াতে দেখিছে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব, গোটেইখিনি চাই ল'ব আপোনালোকে ভালকৈ। এইখিনি চোৱাৰ পিছত দেখিছে প্ৰচিড টু আপডেট আধাৰ। ঠিক আছে, ইয়াতে ক্লিক কৰি দিম। এইখিনি ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিছে আপোনালোকে কি কি সলনি কৰিব বিচাৰে চিলেক্ট কৰি ল'ব আপোনালোকে। ইয়াতে নাম চেঞ্জ কৰে নে লেংগুৱেজ চেঞ্জ কৰে নে আপোনালোকে ডেট অফ বাৰ্থ, জেণ্ডাৰ, এড্ৰেছ সকলোখিনি। ইয়াতে যিহেতু আমি এড্ৰেছ চেঞ্জ কৰিম তো আমি ইয়াতে এড্ৰেছত ক্লিক কৰিম। ক্লিক কৰি তলত দেখিছে প্ৰচিড টু আপডেট আধাৰ, ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছতে দেখিছে আপোনালোকে ইয়াতে আমাৰ আগত যি এড্ৰেছ আছিলে আধাৰ কাৰ্ডত সেই এড্ৰেছখিনি সম্পূৰ্ণ শ্ব' হৈ আছে। ঠিক আছে, এইখিনি চোৱাৰ পিছত আপোনালোকে একেবাৰে স্ক্ৰল ডাউন কৰিব তলত। ঠিক আছে, স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছতে দেখিছে আপোনালোকে ডিটেইলছ টু বি আপডেটেড, ইয়াতে আপোনালোকে কি চেঞ্জ কৰিব পাৰে। ইয়াতে কেয়াৰ অফ এড্ৰেছটো লিখিব, ইয়াতে সম্পূৰ্ণ এড্ৰেছবোৰ লিখিম আমি ইয়াতে। হাউচ নম্বৰ, ঠিক আছে, হাউচ বিল্ডিং এপাৰ্টমেণ্ট সম্পূৰ্ণ ইয়াতে লিখি তলত দেখিছে ৰাস্তাৰ নাম লিখিম আমি, ষ্ট্ৰীট, ৰোড, লেন। এৰিয়া কি পৰে আপোনালোকৰ, লোকেলিটি কি, সেই লেণ্ডমাৰ্ক কি পৰে, পিনক'ড, এইখিনি সম্পূৰ্ণ আমি লিখি ল'ম। আপোনালোকে যি এড্ৰেছ আপডেট কৰিব বিচাৰে সেই এড্ৰেছটো ইয়াতে লিখি দিলেই হ'ল। ঠিক আছে, লিখাখিনি আপোনালোকৰ ইয়াতে হিন্দীটো আপডেট হৈ যাব। যদি হিন্দীত আপোনালোকে কিবা ভুল যেন দেখা পায় সেইটো আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব। ঠিক আছে, এইখিনি দেখিছে মই এইখিনি সম্পূৰ্ণ আপডেট কৰি দিলোঁ। ঠিক আছে, আপডেট কৰাৰ পিছত ইয়াতে আপোনালোকে এখন ছাপৰ্টিং ডকুমেণ্টছ এখন দিব লাগিব। ঠিক আছে, এইটো আপোনালোকে ডিজি লকাৰৰ পৰা ল'ব পাৰে, নহ'লে বা ইয়াতে ডকুমেণ্টছটো মেনুৱেলি আপডেট কৰিব পাৰে। ঠিক আছে, তো ইয়াতে
কি ডকুমেণ্টছ দিব পাৰি ইয়াতে আপোনালোকে চাব পাৰে, সম্পূৰ্ণ দিয়া আছে ইয়াতে। ইলেক্ট্ৰিচিটি বিল, মই যিহেতু ইয়াতে আপোনাৰ বেংকৰ পাছবুক দিম, ঠিক আছে। ওপৰত দেখিছে মই বেংকৰ পাছবুকটো চিলেক্ট কৰিম, বেংক পাছবুক বা ষ্টেটমেণ্ট। এইটো চিলেক্ট কৰাৰ পিছতে ইয়াতে দেখিছে ভিউ ডিটেইলছ এণ্ড আপডেট ডকুমেণ্টছ, এইটোত আপোনালোকে কণ্টিনিউ টু আপলোড কৰি দিম, ঠিক আছে। কৰাৰ পিছত মোৰ ডকুমেণ্টছটো ইয়াতে চিলেক্ট কৰি ল'ম। এইটো দেখিছে মোৰ পাছবুকখন ইয়াতে শ্ব' হৈ আছে। ইয়াৰ পিছত আমি এইটো চিম্পলি নেক্সটত ক্লিক কৰি দিম, ঠিক আছে। নেক্সটত ক্লিক কৰাৰ পিছতে দেখিছে আপোনালোকে ইয়াতে মোৰ এড্ৰেছৰ ডিটেইলছখিনি আহি গ'ল, ঠিক আছে। যি মই ফিল আপ কৰিলোঁ, পাছবুকটো যে মই দিলোঁ সেইখিনি সম্পূৰ্ণ ইয়াতে শ্ব' হৈ আছে। ঠিক আছে, এইখিনি কাৰেক্টলি আপডেট হৈছে নাই আপোনালোকে ভালকৈ চাই ল'ব, ঠিক আছে। ইয়াৰ পিছত দেখিছে আপোনালোকে কনফাৰ্মেশ্যন টিক 2টা কৰিব দিব ইয়াতে, এইটো আপোনালোকে টিক কৰি ল'ব। এইকেইটা টিক কৰি দেখিছে তলত নেক্সটটো গ্ৰীণ হৈ গৈছে, এইটো ইয়াতে নেক্সটত চিম্পলি ক্লিক কৰি দিম। ঠিক আছে, নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছে আপোনালোকে পুনৰ এখন নতুন পেজ খোল খাব। ইয়াতে দেখিছে আপোনালোকে পে'মেণ্টৰ অপশ্যন আহি গৈছে, ঠিক আছে। আপোনালোকে 50 টকা এটা দিব লাগিব ইয়াতে দেখিছে। এড্ৰেছ চেঞ্জ কৰাবলৈ কেৱল 50 টকা, ঠিক আছে। ঠিক আছে, তেনেহ'লে এইটো আমি স্ক্ৰল ডাউন কৰিম। ইয়াত দেখিছে তলত আকৌ কনফাৰ্মেশ্যন এটা টিক কৰিব লাগিব। এইটো টিক কৰি আমি মেক পে'মেণ্ট, ঠিক আছে, মেক পে'মেণ্টত ক্লিক কৰিম। ক্লিক কৰাৰ পিছতে দেখিছে আপোনালোকে অলপমান লোডিং হ'ব। আহি গৈছে আপোনালোকৰ পে'মেণ্ট অপশ্যনটো চুজ কৰিব দিছে। আপোনালোকে কেনেকৈ পে'মেণ্ট কৰিব, ৱালেটৰ পৰা পে'মেণ্ট কৰিব, নেট বেংকিং কৰিব নে UPI দি কৰিব, ঠিক আছে। তো মই ইয়াতে ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডেৰেও কৰিব পাৰে, তো মই ডেবিট কাৰ্ডেৰে পে'মেণ্ট কৰিম। তো দেখিছে ইয়াতে আপোনাৰ ডেবিট কাৰ্ড নাম্বাৰ মাৰিব, এক্সপাইৰী ডেটটো মাৰিব, ইয়াতে CVV নাম্বাৰ মাৰিব, মাৰি ইয়াতে আপোনালোক প্ৰচিডত ক্লিক কৰি দিব, ঠিক আছে। মোৰ পে'মেণ্টটো প্ৰচেছ হৈ আছে। ইয়াত দেখিছে মোৰ তাত অলৰেডি OTP এটা আহি গৈছে। সেই OTPটো আমি ইয়াতে লিখি ভেৰিফাই কৰিম, ঠিক আছে। ভেৰিফাই কৰাৰ পিছতে ইয়াতে দেখিছে আপোনালোকে পুনৰ নতুন এখন পেজ খোল খাই গৈছে। এইটো দেখিছে আপোনালোকে মোৰ পে'মেণ্টটো ছাকচেছফুল হৈ গৈছে, ঠিক আছে। পে'মেণ্টটো ছাকচেছফুল হোৱাৰ পিছতে ইয়াতে আপোনালোকে একনলেজমেণ্টখন ডাউনলোড কৰি থ'ব। একদম ইজি হয়, আপোনালোকে অতি সহজে নিজেই কৰিব পাৰিব। একনলেজমেণ্টখন ডাউনলোড কৰি ৰাখিব আপোনালোকে, নহ'লে বা স্ক্ৰীনশ্বট মাৰি ৰাখিব, ঠিক আছে। এইখিনিয়ে আছিল ভিডিঅ'টো আজিলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে।